শ্ৰদ্ধাৰ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ অমৰ সৃষ্টি মৰমৰ দেউতা শিশু তথা কিশোৰ উপন্যাসখনিৰ ঘটনাৰাজি আৰু শিক্ষাখিনিৰ বৰ্তমান সময়ৰ বস্তুবাদী সমাজতো প্ৰাসংগিকতাৰ প্ৰয়োজনবোধ কৰি মনোৰঞ্জনৰ মাধ্যমেৰে পাঠক আৰু শ্ৰোতাৰ মাজত তুলি ধৰাৰ এয়া এক আন্তৰিক পৰীক্ষামূলক প্ৰচেষ্টাহে মাথো। এই প্ৰকল্পত জড়িত কোনো ব্যক্তিৰে এই প্ৰকল্পৰ আঁৰত আৰ্থিক তথা ব্যৱসায়িক লাভালাভৰ উদ্দেশ্য জড়িত হৈ থকা নাই। হাতৰ আঙুলি বিলাহী পৃথিৱী দুভৰিত সাহসৰ পাতি গণিত যোগ বিয়োগ জীৱনৰ জটিল নেওতা সৰলতা পানী দিলা হাঁহিৰে ঢাকি ৰাখি মৰমৰ দেউতা মৰমৰ দেউতা। তাৰ ভৰিখন ভাগিল নেকি? ৰাণীয়ে ভাগিল বুলি বুজাবলৈ মূৰ ৰুপিয়ালে। বেছিকৈ ভাগিল নেকি? দেউতাকে আতুৰ হৈ সুধিলে। ৰাণীয়ে আকৌ মূৰ ৰুপিয়ালে। দেউতাকে বাৰাণ্ডাৰ পকী মজিয়াতে বহি দুইখন হাতেৰে মূৰটো চেপা মাৰি ধৰিলে। ৰাণীহঁতৰ লগা ভগা মানুহ এজনে মাটিত কিয় বহিছে, ইয়াতে বহক বুলি তেওঁক তুলি বাৰাণ্ডাতে থকা বেঞ্চ এখনত বহুৱাই দিলে। বেঞ্চত বহি লৈ বিপুলৰ দেউতাকে হাই হাই কি ঘটনাটো হ'ল বুলি দুখ কৰিবলৈ ধৰিলে। ইফালে গণেশৰ দোকানলৈ 9:30 বজাত সঁচাকৈয়ে চিপাহী দুজন আহিল। তেওঁলোকক দেখিয়েই গণেশৰ বুকুখন ধপকৈ উঠিল। চিপাহী দুজনে গণেশক কালি ৰাতি ইয়াত কি হৈছিল, বিপুলে মাৰ খোৱাৰ সময়ত গণেশ ক'ত আছিল, সেইবোৰ কথা অকাই পকাই সুধিবলৈ ধৰিলে। গণেশে যি জানে সকলো ক'লে। শেষত এজন চিপাহীয়ে তাক ক'লে, তুমি এতিয়া আমাৰ লগত থানালৈ ব'লাচোন। গণেশে ভয় খোৱা মাতেৰে সুধিলে, থানালৈ? মই থানালৈ কিয় যাব লাগে? চিপাহীজনে ক'লে, অচি ছাৰে মাতিছে। কিয়? গণেশ ভয়ত পেপুৱা লাগিল। এইটো ঘটনাৰ লগত তাৰ একো সম্পৰ্ক নাই। এতিয়া দোকানখন বন্ধ কৰি থৈ সি কেনেকৈ থানালৈ যায়? সি এইবিলাক কথা ক'বলৈ ধৰিলে। চিপাহী দুজনে উভতাই ক'লে, তেওঁলোকে এইবোৰ একো নুবুজে। অচি ছাৰে গণেশক এতিয়াই মাতি নিবলৈ কৈছে, গতিকে গণেশ এতিয়াই যাব লাগে। যদি সি নাযায় তেনেহ'লে তেওঁলোকে তাক ধৰি লৈ যাব। এনে সময়তে কনক সেইখিনিত ওলালহি। সি ঘৰৰ পৰাই চিপাহী দুজনে গণেশৰ লগত কথা পতা চাই আছিল। সি চিপাহী এজনক সুধিলে, কি হৈছে? চিপাহীজনে কনকক চালাম এটা দিলে। তেওঁ চহৰখনৰ মেল মিটিং কিছুমানত ডিউটি কৰোঁতে কনকক বক্তৃতা দিয়া দেখিছে। কনকক যে বহুত মানুহে সন্মান কৰে, খাতিৰ কৰে, সেইটো তেওঁ মন কৰিছে। তেওঁ সন্মানৰ সুৰেৰে কনকক বুজাই ক'লে, কালি ৰাতি এইখিনিতে এনেকুৱা ঘটনা এটা ঘটিছিল। এতিয়া থানাৰ অচিয়ে গণেশক বিচাৰিছে। কনকে ক'লে, বুজিলোঁ। আমি এটা কাম কৰোঁ আহক। গণেশ এতিয়া থানালৈ যাব নালাগে। আপোনালোকৰ লগত ময়ে যাওঁ, অচিৰ লগত ময়ে কথা পাতিম। কিন্তু এওঁক লৈ নোযোৱাৰ কাৰণে আমাক যদি ছাৰে খং কৰে? এজন চিপাহীয়ে ক'লে, সেইটো দায়িত্ব মই লৈছোঁ, বলক। বুলি কনক নিজে আগবাঢ়িল। থানাৰ অচিজনৰ নাম বিজয় দত্ত। তেওঁ বহি থকা কোঠালিটোৰ দুৱাৰমুখত থিয় হৈ কনকে হাত দুখন নমস্কাৰ কৰাৰ নিচিনাকৈ লগ লগাই হাঁহি মুখেৰে সুধিলে, সোমাওনে ছাৰ? দত্তই সৰু বহী এখনত কিবা লিখি আছিল। কনকৰ মাত শুনি তেওঁ মূৰ তুলিলে আৰু তাৰ পাছতে ডাঙৰ মাতেৰে ক'লে, কনক, আহা আহা। কনক কোঠালিটোলৈ সোমাই গ'ল। দত্তই হাঁহি হাঁহি ক'লে, আহা, আজি
আহিব নলগীয়া ঠাইলৈ আহিলা দেখোন। বহা। দত্ত বয়সীয়া মানুহ। বয়সত কনকৰ দেউতাকৰ সমানেই হ'ব চাগৈ। কোনোবাই ভাবিব পাৰে পুলিচৰ চাকৰি কৰিলে মানুহবিলাকৰ মুখবিলাক কিবা গোমোঠা খং কৰি থকাৰ নিচিনা হয়। পিছে বিজয় দত্তক দেখিলে তেওঁলোকে বুজিব কথাটো সঁচা নহয়। বিজয় দত্তৰ বগা গোল মুখখনত বেছিভাগ সময়তে হাঁহি এটা বিয়পিয়েই থাকে। পিছে খং উঠিবলগীয়া অৱস্থা হ'লে কিন্তু তেওঁ উগ্ৰমূৰ্তি ধৰে। তেতিয়া চোৰেই হওক, তলতীয়া কৰ্মচাৰী চিপাহীয়েই হওক, সকলো ভয়ত কোচমোচ খাই যায়। কোৱাচোন কিয় আহিলা? বিজয় দত্তই ফাউণ্টেইন পেনটো বন্ধ কৰি সুধিলে। কনকে দুৱাৰ মুখত থিয় হৈ থকা চিপাহীজনক দেখুৱাই ক'লে, সেওঁলোকক বোলে আপুনি আমাৰ ঘৰৰ ওচৰৰ পাণ দোকানী গণেশক মাতি আনিবলৈ পঠাইছিল। অঁ, পঠাইছিলোঁ। মইহে ক'লো বোলো গণেশ এতিয়া যাব নালাগে, ময়ে যাওঁ বোলা। কনকে ক'লে, কিয়? ল'ৰাটোৰ ঠেং তুমি ভাঙিলা নেকি? কথাষাৰ কৈ দত্তই হো হোকৈ হাঁহিবলৈ ধৰিলে। অকণমান পাছত তেওঁ হাঁহিটো বন্ধ কৰি চিপাহী দুজনক ক'লে। তোমালোক যোৱা। চিপাহী দুজন আঁতৰি যোৱাৰ পাছত কনকে আচল কথাটো আৰম্ভ কৰিলে। সি ক'লে, কালি ৰাতিৰ ঘটনাটোৰ কথা মই শুনিছোঁ। মই গণেশৰ লগত কথাও পাতিছোঁ। অইন দুজনমান মানুহৰ লগতো কথা পাতিছোঁ। গণেশৰ দোকানৰ ওচৰতে ঘটনাটো ঘটিল কাৰণে আৰু ঘটনাটো ঘটাৰ অলপ আগলৈকে সি সেইখিনিত আছিল কাৰণে কোনোবাই তাক জগৰীয়া কৰিছে। কিন্তু মই তাক যোৱা 2 বছৰে সেই দোকানখন পতাৰে পৰা দেখি আহিছোঁ। সি জগৰীয়া বোলা কথাটো মই বিশ্বাস নকৰোঁ। বিজয় দত্তই চকীখনত আউজি বহি হাঁহি হাঁহি ক'লে, তুমি বিশ্বাস নকৰা বুজিলোঁ। পিছে ইমান দিনে পুলিচৰ চাকৰি কৰি যি বুজিলোঁ, ওপৰে ওপৰে চাই মানুহৰ চৰিত্ৰ বুজা বৰ টান। বুজিছা ডেকা ল'ৰা, ভিতৰি ভিতৰি মহা বদমাছ মানুহ একোটাও বাহিৰত যিহে নিমাখিত। সেইটো হয়, পিছে মই গণেশক ওপৰে ওপৰে চোৱা নাই। মই যি কৈছোঁ ভালদৰে বিচাৰ কৰিহে কৈছোঁ। কনকে ক'লে, ভাল বাৰু, তুমি জনা বুজা ল'ৰা। তোমাৰ কথাখিনি মনত ৰাখিম। আমিও খা খবৰ কৰি তাক সুধি পুছি কি পাওঁ চাওঁ।